জীৱনটো সহজ কৰি তুলিবলৈ এই দুটা বস্তু হিচাপ কৰিবলৈ বন্ধ কৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। এতিয়া মই সকলো সময়তে সুখী, কাৰণ কাৰোৰে পৰা একো পোৱাৰ আশাও নকৰোঁ আৰু কিবা হেৰুৱাৰ ভয়ো নকৰোঁ। মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, যাতে বিশ্বাসঘাতক কৰা মানুহৰ পৰা মোক বহু দূৰত ৰাখে। জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত থ'বলৈ শিকক, মগজুত নহয়। আৰু আশা নিজক লৈ কৰক, আনক লৈ নহয়। নিজৰ নিসংগতাখিনিৰ সৈতে অকলশৰেই সুখী মই। মোক কাৰোৰে খন্তেকীয়া সান্তনা অথবা সহানুভূতিৰ প্ৰয়োজন নাই। সম্পৰ্ক এটা ঠিকমতে চলাই নিবলৈ হ'লে আপোনজনকো সময় দিয়া উচিত, নতুবা আপোনজনৰ মন অভিমানে ভৰি ভৰি এটা সময়ত সম্পৰ্কটোৰ দূৰত্ব বাঢ়ি যাব পাৰে। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজন, কিয়নো বেয়া সময়তহে চিনি পোৱা যায় মুখা পিন্ধা বেইমান মানুহবোৰৰ আচল চৰিত্ৰ। আজিকালি মানুহে নিজৰ স্বাৰ্থ আৰু লাভ লোকচানৰ হিচাপতে মানুহক গুৰুত্ব দিয়ে। যেতিয়ালৈকে আপোনাৰ লগত তেওঁৰ স্বাৰ্থ জড়িত হৈ থাকিব, তেতিয়ালৈকে তেওঁ আপোনাক গুৰুত্ব দিব, আৰু যেতিয়া স্বাৰ্থ শেষ হৈ যাব, তেতিয়াই মানুহবোৰ সলনি হ'বলৈ ধৰিব। নিজে সুখী থকাটো জীৱনৰ সাৰ্থকতা নকয়, নিজৰ লগতে আনকো সুখী ৰাখিব পৰাটোহে হৈছে জীৱনৰ সকলোতকৈ ডাঙৰ সাৰ্থকতা। জীৱনটো এখিলা পাতৰ দৰে। গছ এজোপাৰ পৰা এখিলা পাত সৰিলে যিদৰে গছজোপাৰ কোনো ক্ষতি নহয়, ঠিক একেদৰে তুমি মই এই পৃথিৱীখনৰ পৰা নোহোৱা হৈ গ'লেও এই স্বাৰ্থপৰ সমাজখনত কাৰো একো ক্ষতি নহয়। সেয়ে জীৱনটো সদায় নিজৰ মতেই জীয়াই থাকিবলৈ শিকা, যিহেতু মানুহৰ জীৱনটো এবাৰহে পাবা। আশা ই এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নতুবা জি থাকিবলৈ বাধ্য কৰায়। সাগৰৰ তীৰত ৰৈ সাগৰৰ গভীৰতা জুখিব নোৱাৰি, সেইদৰে জীৱনত সংগ্ৰাম নকৰাকৈ সফলতা লাভ কৰিব নোৱাৰি। জীৱনত যদি কিবা কৰিম বুলি সিদ্ধান্ত লৈছা, তেন্তে আৰু পিছলৈ ঘূৰি নাচাবা, কিয়নো পিছলৈ ঘূৰি চোৱা মানুহে কেতিয়াও ইতিহাস ৰচিব নোৱাৰে। ভাল পোৱা মানে দেহৰ বা ৰূপৰ আকৰ্ষণ নহয়, ভাল পোৱা মানে হ'ল শ্ৰদ্ধা আৰু বিশ্বাস। কষ্ট কৰাৰ পাছতো যদি সপোন পূৰণ নহয়, তেতিয়া পথটো সলনি কৰক, সিদ্ধান্তক নহয়। কিয়নো গছেও পাত সলায়, কিন্তু শিপা কেতিয়াও নসলায়। গীতাটো স্পষ্টভাৱে লিখা আছে, কেতিয়াও নিৰাশ নহবা। দুৰ্বল তোমাৰ সময়বোৰহে হৈছে, তুমি নহয়।